কওকচোন কালি কি হৈছিল? যোৱাকালি প্ৰায় মোৰ ঘৰৰ উত্তৰ ফালে 3 ঘৰমান আগত BPFৰ কৰ্মীয়ে তাৰমানে কাপোৰ ভাগ বিতৰণ কৰিছিল। তাৰপিছত মানুহখিনি অলপ গম পালে, তাৰপিছত কেনেধৰণৰ বাৰু প্ৰশাসনে গম পালে, প্ৰশাসনৰ মানুহ আহিল, সেনেকৈতো হৈছে আৰু তেওঁলোকে যিখিনি বস্তু দিয়ে আচলতে যিবিলাক প্ৰাপ্য ব্যক্তি তেওঁলোকে নাপায়, তেওঁলোকৰ চেণ্ট ছিষ্টেম হিচাপত তেওঁলোকৰ খালি কৰ্মীখিনিক দিয়ে। সেইটো কাৰণে চুবৰ মানুহ হিচাপে মই অলপ দুখ প্ৰকাশ কৰিছোঁ আৰু এতিয়া ইয়াতো আমাৰ চবৰে জয়ন্ত ডেকা আৰু তপন ডেকাৰ ঘৰত তেওঁলোকে এই বস্তুটো ভাগ বিতৰণ কৰে। সেনেকুৱা তেওঁলোকে BPFৰ কৰ্মী। আমাৰ দুখীয়া মানুহবিলাকে কিবা পাইছেনে তেওঁলোকৰ পৰা? আমাৰ দুখীয়াখিনিতো পোৱাটো দেখাই নাই, খালি তেওঁলোকৰ দুখীয়া বুলি কথা নাই, খালি পাৰ্টিৰ মানুহ হ'ব লাগে, পাৰ্টিৰ মানুহ হ'লে তেওঁলোকে পায়, সেইটোৱে আৰু। দলিং হাউচবিলাকো তেনেকুৱা দুখীয়া মানুহ দিয়া নাই? দুখীয়া মানুহ দলিং হাউচ কেনেকৈ হ'ব? যিহেতু দলিং হাউচ ল'লে টকাৰ প্ৰয়োজন, কাৰণ 500 পৰা 10,000 লয়। গতিকে যিহেতু দুখীয়া মানুহজনে 5,000 10,000 দিব নোৱাৰে, গতিকে দলিং হাউচটো সম্ভৱ নহয় দুখীয়াবিলাকে। সেনেকুৱা আপুনি ইয়াৰ বাসিন্দা হিচাপে প্ৰশাসনক কি আহ্বান জনাব বিচাৰিব? মইতো এইটোৱেই আহ্বান জনাব বিচাৰোঁ, যিহেতু তেওঁলোকে অধিসূচনা যিহেতু জাৰি হৈছে আৰু যিহেতু দেশৰ পৰিস্থিতি বৰ্তমান বেয়া, লকডাউন চলিছে, তেনেস্থলত তেওঁলোকে যিটো কালি কাৰ্যসূচী ল'লে কাপোৰৰ কাৰণে যিটো বিতৰণ ব্যৱস্থাটো, গতিকে প্ৰশাসনে তেওঁলোকক যিটো প্ৰশাসনৰ যিটো শাস্তিমূলক ব্যৱস্থা তেনেকুৱাটো ল'বৰ কাৰণে মই আহ্বান জনাওঁ আৰু প্ৰশাসনক। এতিয়া এই গৰমৰ বতৰত তাৰমানে কম্বল ভগোৱাটো উচিত হৈছে জানো? এতিয়া গৰমৰ সময়তো কম্বল বিতৰণ কৰাটো উচিত নহয়। তাৰোপৰি যিহেতু এতিয়া অধিসূচনা জাৰি কৰিল, গতিকে কোনো এটা ৰাজনৈতিক দলে এই কম্বল বা সূতা কম্বল বিলাটো এইটো সময় নহয়, গোটেই আইনগতভাৱে তেওঁলোকে দণ্ডনীয় সেইটো। গতিকে প্ৰশাসনে আইনমতে তেওঁৰ ব্যৱস্থাটো ল'ব লাগে, সেইটোৱে ভাবোঁ। লংচৰ ডিমাৰ যিটো BPFৰ মনোনীত প্ৰাৰ্থী কেৰাবাৰী সমষ্টি, তেখেতক কি আহ্বান জনাব বিচাৰিব? তেওঁলোকৰ কৰ্মী যিবিলাক কাণ্ডবিলাক কৰি আছে, মই লংচৰ ডিমাৰ এইটোৱে আহ্বান জনাব বিচাৰোঁ, তেওঁ যিহেতু আজি 15টা বছৰে খৈৰাবাৰীৰ সমষ্টি যি শাসন তেওঁ চলালে, তেওঁ EM হ'ল, কিন্তু তেওঁৰ এই 15টা বছৰত আচলতে আমি পশ্চিম প্ৰান্তৰ উন্নয়নমূলক ব্যৱস্থা আমি দেখা নাপালোঁ। ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে আৰু তেওঁলোকতো পূৰণ নহ'লেই, গতিকে আকৌ এই তেনেকৈ আজি কম্বল বিতৰণ কৰি তেওঁলোকে আকৌ পুনৰ যাতে জয়যুক্ত হোৱাৰ যিটো ব্যৱস্থা, যিটো লাইন, সেইটো মই সচেতন ব্যক্তি হিচাপে এনে ব্যৱস্থা নল'বলৈ তেওঁক মই আহ্বান জনাওঁ।